ৰাজ্যবাসীৰ বাবে এক দুখ খবৰ। পুনৰ উদীয়মান শিল্পীৰ মৃত্যু। যোৱা ৯ মাৰ্চ তাৰিখে কলিয়াবৰৰ সৰু-সৰুগিয়াত এক পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল সত্ৰীয়া সংস্কৃতিৰ উদীয়মান প্ৰতিভাসম্পন্ন শিল্পী বিভূতি শইকীয়া। তেওঁ ১২ দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী। কিন্তু অৱশেষত মৃত্যুৰ সৈতে হাৰ মানি সকলোকে এৰি থৈ গুচি গ'ল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৬ বছৰ। আৰু শেষত তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো।